আমি আজি গৈ আছিলোঁ মাৰ একিউপাঞ্চাৰ থেৰাপিটো কৰিবলৈ। মাৰ সোঁহাতটোৰ জইণ্টখিনি বহুত বিষ, বহুত ডক্টৰ দেখালোঁ, তেনেকৈও কাম কৰা নাই। কোনোবাই কৈছে বোলে একিউপাঞ্চাৰ কৰাটো কৰাইলে ভাল হয় বুলি। তাতে গ'লোঁ, আব্বা গৈয়ে ফোনত ব্যস্ত। তাতে গৈ আছোঁ, ভাইটিয়ে গাড়ী বেক কৰিবৰ কাৰণে গ'ল আৰু তাত গৈ পেলাই ইয়াতে ফুল এজোপা দেখিলোঁ। কি ফুল মোক কমেণ্টত ক'ব দেই, মই দেখি ফুল চোৱাতহে লাগি গৈছিলোঁ গৈ। তাৰপিছত আমি তাত গ'লোঁ, গৈ পেলাই তাতে ইয়াতে অলপমান শুব দিলে মানুহজনে আহি পেলাই। তাৰপিছত মায়ে প্ৰথমতে কয় নিদো দেই, ইমানখিনি চুই সোমাব মোৰ বহুত ভয় লাগে। লাষ্ট টাইম গৈ পেলাই মানাই টানাই গৈ মায়ে দিছে আৰু দি পেলাই আধা ঘণ্টামান থাকিব দিলে। থাকি পেলাই চাওঁ কি হয়, 10-15টা ছেশ্যন কৰিব দিছে আৰু ডেইলি 30 মিনিটছকৈ। প্ৰে কৰিব দেই যাতে ভাল হৈ যাকগৈ। বহুত এবছৰ ধৰি বহুত কষ্ট পাই আছে আৰু ফাৰ্ষ্টতে অলপমান বেছি পাৱাৰ দি দিছিলে। মায়ে ক'লে এই বহুত দুখ পাইছোঁ, বন্ধ কৰা। তাকে এতিয়া ফিনিছ হ'ল, এতিয়া আমি ঘৰলৈ উভতিব